গুড মৰ্ণিং অসম। পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এক ভিডিঅ'লৈ। ভগৱান শ্ৰীহৰি অৰ্থাৎ শ্ৰী বিষ্ণুৰ 10টা অৱতাৰৰ বিষয়ে আলোচনা কৰিম। ভগৱান শ্ৰী বিষ্ণুৰ প্ৰথমটো অৱতাৰ হৈছে মৎস্য অৱতাৰ। মৎস্য অৱতাৰ আছিল বিষ্ণুৰ এটা অৰ্ধমানৱ আৰু আধা মাছৰ ৰূপ। কিছুমান শাস্ত্ৰত এইটোও কোৱা হয় যে মৎস্য অৱতাৰ এটা বিশাল সম্পূৰ্ণ মাছ আছিল। এইটো বিশ্বাস কৰা হয় যে ভগৱান বিষ্ণুৱে প্ৰথমে মানুহজন আৰু আন কেইবাটাও জীৱিত প্ৰাণীক এই ৰূপত ৰক্ষা কৰিছিল। মৎস্যই জীৱিতসকলক এক ডাঙৰ বানপানীৰ পৰা ৰক্ষা কৰিছিল আৰু তেওঁলোকক ধ্বংস হোৱাৰ পৰাও ৰক্ষা কৰিছিল। দ্বিতীয়টো অৱতাৰ হৈছে কুৰ্মা অৱতাৰ। বিষ্ণুৰ কুৰ্মা অৱতাৰে শাস্ত্ৰত অৰ্ধপুৰুষ আৰু আধা কাছ হিচাপে দেখুওৱা হৈছিল, আনহাতে আনবোৰত ইয়াক গোটেই কাছ বুলিয়েই বৰ্ণনা কৰা হৈছে। কোৱা হৈছে যে দেৱতা আৰু ৰাক্ষসৰ মাজত কৰা সমুদ্ৰ মন্থনৰ সময়ত মাউণ্ট মন্দৰা তেওঁৰ কাছ অৱতাৰৰ পিঠিত আছিল। ইয়াৰ পৰা অমৃত প্ৰাপ্ত কৰিবলৈ দুই পক্ষৰ মাজত সাগৰ মন্থন কৰা হৈছিল আৰু বিষ্ণুৰ এই অৱতাৰৰ বাবেহে এইটো সম্ভৱ হৈছিল। তৃতীয় অৱতাৰটো হৈছে বৰাহ অৱতাৰ। বিষ্ণুৰ বৰাহ অৱতাৰটো দুটা বহুলভাৱে বিশ্বাস কৰা ৰূপ আছে। এটা হৈছে গাহৰি হিচাপে বিষ্ণু আৰু আনটো হৈছে আধা বৰ্ড হিচাপে আধা মানৱ হিচাপে বিষ্ণু। বৰাহ অৱতাৰ ভূদেৱীক ৰাক্ষস হিৰণ্যকৰ পৰা উদ্ধাৰ কৰা আৰু পৃথিৱী মাতৃক তেওঁৰ সঠিক স্থানলৈ পুনৰুদ্ধাৰ কৰাৰ বাবে দায়বদ্ধ আছিল। চতুৰ্থ অৱতাৰটো হৈছে নৰসিংহ অৱতাৰ। দুষ্ট ৰজা হিৰণ্যকশিপুৰ তেওঁ পুত্ৰক উদ্ধাৰ কৰিবলৈ নৰসিংহই অস্তিত্বলৈ অনা হৈছিল। যদিও হিৰণ্যকশিপু এজন দুষ্ট ৰজা আছিল, কিন্তু তেওঁৰ পুত্ৰ প্ৰহ্লাদ এজন বিষ্ণুৰ ডাঙৰ ভক্ত আছিল। নৰসিংহই পৃথিৱীত শান্তি আৰু শৃংখলা পুনৰুদ্ধাৰ কৰিবলৈ হিৰণ্যকশিপুৰক শেষ কৰিছিল। পঞ্চমটি অৱতাৰ হৈছে বামন অৱতাৰ। বামন অৱতাৰে ৰজা মহাবলীৰ ৰাজত্ব সমাপ্ত কৰিছিল, যি অতি শক্তিশালী হৈ উঠিছিল। বিষ্ণুৱে ৰজাক তিনিখোজৰ বাবে মাটি যোগান ধৰিবলৈ কৈছিল। তেওঁ বামন ৰূপত প্ৰতাৰণা কৰিছিল আৰু বলিও এই কথাত সন্মত হৈছিল, যাৰ ফলত তেওঁৰ কথা পালন কৰিবলৈ বিষ্ণুৰ বিশাল বামনা আকাৰৰ তৃতীয় ভূমি হিচাপে তেওঁৰ মূৰটো আগবঢ়াইছিল। ইয়াৰ ফলত দুষ্ট ধৰণৰ লোকসকলক আণ্ডাৰৱৰ্ল্ডলৈ ঠেলি দিয়া হৈছিল। 6 নম্বৰ অৱতাৰটো হৈছে পৰশুৰাম। ভগৱান বিষ্ণুৰ ব্ৰাহ্মণ ক্ষত্ৰিয় অৱতাৰৰ পৰশুৰাম এজন ঋষি হিচাপে বৰ্ণনা কৰা হৈছিল, যিয়ে হাতত কুঠাৰ লৈ গৈছিল। এইটো বিশ্বাস কৰা হয় যে পৰশুৰাম বস্তুবোৰ মূল্য শৃংখলা পুনৰুদ্ধাৰ কৰিবলৈ আৰু দুৰ্নীতিগ্ৰস্ত আৰু অহংকাৰী ক্ষত্ৰিয় জাতিৰ দ্বাৰা কৰা অত্যাচাৰ ৰক্ষা কৰিবলৈ অৱতৰণ কৰিবলৈ আহিছিল। সপ্তম অৱতাৰ ভগৱান ৰাম। ভগৱান বিষ্ণুৰ অন্যতম প্ৰসিদ্ধ ৰূপ। ৰামেই আটাইতকৈ প্ৰসংগিত হিন্দু মহাকাব্য ৰামায়ণত মুখ্য চৰিত্ৰৰ অভিনয় কৰিছে। ভগৱান ৰামৰ জন্ম পৃথিৱীত অশুভৰ ওপৰত ভাল পুনৰুদ্ধাৰ কৰিবলৈ হৈছিল। ৰজা ৰাৱণৰ সন্ত্ৰাসবাদী ৰাজত্ব ভগৱান ৰামৰ দ্বাৰা সমাপ্ত কৰা হৈছিল। 8 নং অৱতাৰটো হৈছে কৃষ্ণ অৱতাৰ। ভগৱান কৃষ্ণ হৈছে ভগৱান বিষ্ণুৰ আন এক গুৰুত্বপূৰ্ণ অৱতাৰ, যি ভালৰ ওপৰত বিশ্বাস পুনৰুদ্ধাৰ আৰু ভূমিত ৰাক্ষসসকলৰ বৰ্ধিত শক্তিৰ সমাপ্তিৰ বাবে দায়বদ্ধ। ভগৱান কৃষ্ণক দৈৱত্ব আৰু অপৰিসীম জ্ঞান থকা এজন ব্যক্তি হিচাপে দেখুওৱা হৈছিল। তেওঁৰ দুষ্ট খুৰাক ৰজা কংসক হত্যা কৰে আৰু মহাভাৰত মহাকাব্যতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 9ম অৱতাৰ গৌতম বুদ্ধ এজন ব্যক্তি আছিল, যিয়ে জ্ঞান বিচাৰি তেওঁৰ পৰিয়াল আৰু সকলো ভৌতিক অধিকাৰ ত্যাগ কৰিছিল। বুদ্ধদাই আছিল বৌদ্ধ ধৰ্মৰ জন্ম। বুদ্ধ খ্ৰীষ্টপূৰ্বৰ 5ম শতিকাত আৱিৰ্ভাৱ হৈছিল। কিছুমান শাস্ত্ৰত বুদ্ধৰ পৰিৱৰ্তে বলৰাম নামৰ 9ম অৱতাৰটো উল্লেখ কৰা হৈছে। 10ম আৰু অন্তিম অৱতাৰ এতিয়াও শাস্ত্ৰ অনুসৰি পুনৰ জন্ম হোৱা নাই। শাস্ত্ৰ অনুসৰি কলিযুগৰ সময়ত কল্কি বা বিষ্ণুৰ 10ম অৱতাৰ পৃথিৱীত আহিব। কল্কিক বগা ঘোঁৰাত
তৰোৱাল চলাই এজন যুদ্ধ হিচাপে দেখুওৱা হৈছে। এইটো বিশ্বাস কৰা হয় যে কল্কিয়ে ভালবোৰ পুনৰুদ্ধাৰ কৰিব আৰু আধুনিক পৃথিৱীৰ সকলো অশুভ প্ৰথাৰ সমাপ্তি ঘটাব, য'ত অধাৰ্মিক ব্যক্তিৰ দ্বাৰা সংঘৰ্ষ আৰু দুষ্ট মিতক অন্তৰ্ভুক্ত থাকে।